নমস্কাৰ, মোৰ নাম শ্ৰী হেলেন পণ্ডিত। মোৰ স্বৰচিত কবিতাৰ শিৰোনাম দানৱৰ হুংকাৰ। আকৌ পাহাৰ ভৈয়াম কঁপি উঠিলে, সুন্দৰ সুঠাম তেজাল ডেকা অনিমেষৰ আৰ্তনাদে। ধুনীয়া হাঁহিটিলৈ আহিছিল ধৰাৰ বুকুলৈ এবুকু আশাৰে। সপোনবোৰ সপোন হৈ ৰ'ল, দানৱৰ হুংকাৰ অলিয়ে গলিয়ে। সদৌ অসম আছুৰ নেতা অকালতে আন কাহিনীলে অনিমেষক বৰ্বৰতাৰে। সভ্য সমাজক কৰিলে লজ্জাগত, জঘন্য মৰ্মান্তিক বৰ্বৰতাৰে। ৰক্ষকে হয় ভক্ষক, শাসকৰ নিলিপ্ততা, প্ৰশাসনৰ সুৰুঙা, আইনৰ টুলুঙা মন্তব্য দি জঘন্য অপৰাধী সাৰি যায় সিহঁত। কিমান নিষ্ঠুৰ হ'লে সুন্দৰ সুঠাম তেজাল ডেকাক প্ৰাণ কাঢ়ি নিব পাৰে। মদ ভাং ড্ৰাগছৰ আড্ডা মাতাল হয় ৰাতি। ঠগ প্ৰবঞ্চকৰ ঘাতকৰ কিৰিলি সোণৰ অসম কলীয়া ডাৱৰে ধৰিছে আৱৰি। দিখৌ দিচাং জাঁজি-নৈখনে বেজাৰতে থমকি ৰৈছে বাৰে বাৰে। শাসক প্ৰশাসনৰ ফোঁপোলা স্বৰূপ উদঙালে কঠোৰ পৰা কঠোৰতম হওক আইন প্ৰণয়ন কৰক। ধন্যবাদ।